Hello everyone, নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। সকলো ভালে আছে, মোৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ব্লগটি চাই ভাল পাব। তো যোৱাকালি আমি বিশেষ এটা কাৰণে গুৱাহাটী আহিবলগীয়া হ'ল। আপোনালোকে চাগে গম পাইছে, অসম চৰকাৰে যি সিদ্ধান্ত লৈছে বিশ্ব অভিলেখ গঢ়াৰ যি যাত্ৰা, তাৰ বাবে আমি গুৱাহাটী আহিবলগীয়া হ'ল যোৱাকালি। আমি যোৱাকালি আহিলোঁ, কিন্তু যোৱাকালি ভিডিঅ' নকৰিলোঁ কাৰণ অৱস্থা বহুত বেয়া আছিলে আৰু তেনেকুৱা এটা চিটুৱেশ্যনত ভিডিঅ' কৰিবও নোৱাৰি। আজি হৈছে আপোনাৰ 11 তাৰিখ। আজিৰ পৰা আমাৰ সৰুসজাই ষ্টেডিয়ামত হ'ব প্ৰেক্টিছ। আমি বৰ্তমান আছোঁ গুৱাহাটীৰ ব্লু অৰ্কিড ৰিজৰ্টত, সোণাপুৰ। বৰ্তমান তাতে ষ্টে কৰিছোঁ। মোৰ ৰুম পাৰ্টনাৰ কেইজনীক মই আপোনালোকক দেখাম অকণমান দেৰিকৈ। টিম ওলাই আছে আৰু ওলোৱাৰ পাছত দেখাম। ময়ো ওলাই লওঁ। সকলোৱে মানে টিম কেইজনী গা পা ধুই আগতেই ওলাল। মই ব্লগিং কৰিম বুলি ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া কেইটা বাজি যাওঁতে তো এতিয়া টাইম হৈছে আপোনাৰ 3:40 আৰু আমি তাত পাবগৈ লাগিব। আপোনাৰ ইয়াৰ পৰা ওলাব লাগিব 5টাত, গাড়ী আহিব। সৰুসজাই ষ্টেডিয়াম পাব লাগিব আমি 6টাত। তো সেইবাবে সাজু হৈ লৈ পেলাই আপোনালোকক দেখাই আছোঁ। তো বাহিৰত গোটেই আন্ধাৰ হৈ আছে কাৰণ এতিয়াও সূৰ্য ওলাবলৈ বহুত টাইম আছে। আমি জল্দি উঠিলোঁ কাৰণ আমি জল্দি যাব লাগিব, সেইবাবে। তো ফাইনেলি গাইজ ওলাই মেলি ৰেডি হৈ গ'লোঁ। টাইম এতিয়া কিমান হৈছে? 4:53। এতিয়া টাইম হৈছে 4:53 আৰু আমি ওলাই ৰেডি হৈ গ'লোঁ কাৰণ 5টা বজাত ইয়াত বাছ আহি যাব। আৰু মই মোৰ ৰুমমেট কেইজনীক দেখাম। মোৰ ভণ্টি একেখন গাঁৱৰে আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ড। অলপ তাই হাইটটোৰ কাৰণে চাপৰি দিব লাগে আৰু। তো মই ইহঁতক সুধিম যে ইহঁতৰ ফিলিংটো কেনেকুৱা হৈছে। ফিলিংটো এনেকুৱা বহুত ভাল লাগিছে। বহুত লাজ কৰে, সেয়াই আৰু আগলৈ দেখাই থাকিম। আৰু মেইন কথাটো হ'ল যে আমাক তালৈ ফোন নিব নিদিয়ে কাৰণ তাত বোলে বহুত ফোন হেৰাইছিলে আৰু ফোনৰ লগত ৰিস্ক নলওঁ আমি। তো সেইকাৰণে ফোন নিনো। তাত কি হৈছে দেখাব নোৱাৰিম। তাৰপৰা আহি মই ইয়াত দেখাম, ইয়াৰ ৰিজৰ্টখন দেখাম, লোকেশ্যনবোৰ দেখাম। আৰু এতিয়া অলপ ইয়াৰ ভিউটো দেখাম। চাওক না ভিউটো। আমাৰ এইটো হৈছে বেলকনিৰ ভিউ। পাহাৰ দেখি থাকি পুৰা সেইফালে ৰ'দ দিলে আৰু বেছি ধুনীয়া লাগিব। গুড মৰ্ণিং গাইজ। কালি আৰু আহি পেলাই ভিডিঅ' বনোৱা নহ'ল কাৰণ কালি ৰুম আহি পাওঁতে 11টা বাজিলে। তো আজি হৈছে নেক্সট ডে'। তো আজি মই আপোনালোকক দেখাম ৰিজৰ্টখন। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এয়া আমি খাবলৈ আহিছিলোঁ আৰু এইখনেই হৈছে আমি বৰ্তমান য'ত আছোঁ, ব্লু অৰ্কিড ৰিজৰ্ট। তো ইয়াৰ ভিউবোৰ বহুত ধুনীয়া, আপোনালোকে চাই থাকক। এতিয়া আমি যাম সৰুসজাই ষ্টেডিয়াম। ফোন নিয়া মানে মানা আছিলে, কিন্তু আজি লৈ যাম আপোনালোকক দেখাবলৈ ষ্টেডিয়ামটো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে সৰুসজাই ষ্টেডিয়ামৰ বাহিৰ ভাগটো। আমি গৈ আছোঁ বাছৰ পৰা নামি পেলাই। আৰু এয়া হৈছে গ্ৰাউণ্ডটো সৰুসজাই ষ্টেডিয়ামৰ। ফাৰ্ষ্ট টাইম মোৰ এয়া খুব ধুনীয়া লাগিছে, আহি পেলাই খুব ভাল লাগিছে। ষ্টেডিয়ামৰ ভিতৰত সোমাই খুব বেছি ভাল লাগিল কাৰণ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগুদাই গান গাই আছিলে আৰু আমি নাজানো ভৃগুদা আহিব বুলি। হঠাৎ তেওঁক দেখিলোঁ,
আমি এনজয় কৰিলোঁ, খুব বেছি ভাল লাগিলে ভৃগুদাক এনেকৈ দেখি পেলাই। পুৰা ফুল এনজয় কৰিছে সকলোৱে, খুব বেছি ভাল লাগিছে। ভৃগুদা যোৱা পাছতে আকৌ ৰূপালী বাক লগ পালোঁ, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী কাশ্যপ বা। তেওঁ গান পৰিৱেশন কৰিলে, আমি এনজয় কৰিলোঁ, খুব বেছি ভাল লাগিলে। এদিনতে দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীক আমি দেখিব পালোঁ, তেওঁলোকৰ গানত আমি নাচিব পালোঁ, খুব বেছি ভাল লাগিছে। অৱস্থা সকলোৰে বেয়া, ইমান ৰ'দত প্ৰেক্টিচ কৰি সকলোৱে কলা মলা হৈ গৈছে, আৰু লগতে ময়ো। কেনে লাগিছে? এখেতে ল'ৰা চাব পৰা নাই দেই, ভোক লাগিছে। চব খানা খাবলৈ ৰখি আছে আৰু কিছুমানে খায়ো আছে, আৰু এইটো হৈছে আমাৰ ডাইনিং ৰুম, ডিনাৰ ৰুম মানে। আৰু এয়া হৈছে মোৰ বান্ধৱী, তাই কৰি আছে লিপষ্টিক, মানে লিপষ্টিক সানি আছে। মই তাইক মনে মনে ভিডিঅ' কৰি ৰাখিছোঁ। এয়া ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই আহিলোঁ, আৰু এইটো হৈছে ষ্টেডিয়ামৰ ভিতৰৰ পৰিৱেশ, খুব ভাল লাগিল। মানে ফাৰ্ষ্ট টাইম হয় ন, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আমি নাচি মেলি আহিলোঁ, কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। তোমাৰ কেনেকুৱা লাগিলে? বহুত ভাল। আৰু এতিয়া আমি গৈ আছোঁ ভিডিঅ'টো চাই থাকিব। যি কৰি আহি লগ পালোঁ সমৰ দাক আৰু বিকাশ দাক, ভাল লাগিল লগ পাই। কৰি আছোঁ আৰু ফটো দি আছোঁ। মোৰ ইউটিউব চেনেলটো কিবা এটা কৈ দিয়াচোন। আমাৰ এতিয়া বৰ্তমান ফটোশ্বুট চলি আছে গাইজ, আৰু তাইক বহুত মৰম দিব, ইমান ধুনীয়াকৈ এতিয়া ব্লগ বনাব লৈছে। আৰু এইটো ব্লগ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নকৰাকৈ নাথাকিব, আৰু ভিডিঅ'টো পুৰা ভালকৈ চাব। নাচি কৰি প্ৰেক্টিচ খতম হোৱাৰ পাছত খানা খাই আমি আহি আছোঁ ৰুমলৈ, মানে ৰিজৰ্টখনলৈ। সকলো নাচনী ঢুলীয়া ৰুম যাবলৈ বাছৰ কাৰণে ৰখি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰি দিব, আৰু ভিডিঅ' দি থাকিবলৈ মই চেষ্টা কৰিম। আজিলৈ